আজি এয়া পদুমণি থানলৈ বুলি ওলাই আহিছোঁ ফেমিলিৰ সৈতে। এই থানখন লখিমপুৰ ধেমাজি সংযোগী পথৰ কাষতে আছে। লখিমপুৰ টাউনৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰ হ'ব এই থানখনলৈ। এয়া আমি পদুমণি থানৰ ওচৰ পাইছোঁহি। এই ঠাইডোখৰৰ নাম বকুলবাৰী বুলি কয়। আমি আজি ফল মূলৰ শৰাই এখন আগবঢ়াম বুলি ভাবিছোঁ, সেয়ে অলপ ফল মূল কিনি লৈছোঁ। থানত শৰাই দিবৰ বাবে প্ৰয়োজনীয় সকলো বস্তু এই পদুমণি থানৰ সন্মুখ ভাগতে এনেকৈ দোকান কিছুমান আছে, এই দোকানবিলাকতে পোৱা যায়। এইখনে হৈছে পদুমণি থানৰ মূল প্ৰৱেশদ্বাৰ। এতিয়া এই থানখনৰ ভিতৰ ভাগলৈ বলকচোন সোমাই যাওঁ আমি। পদুমণি আই থানখন 1952 চনত প্ৰতিষ্ঠা কৰা হৈছিল। শুনিবলৈ পোৱা মতে এজন মানুহে সপোনত মা পদুমণিৰ মূৰ্তিভাগ পাইছিল আৰু তেতিয়াই স্থানীয় ৰাইজৰ দান বৰঙণিৰ সহায়ত এই স্থানখন প্ৰতিষ্ঠা কৰা হৈছিল। এই থানখন এখন অতি জাগ্ৰত থান। লৈ আহি মানুহৰ মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে আৰু বহুতো দূৰ দূৰণিৰ লোক এই থানখনলৈ আহে। এয়া হৈছে থানখনৰ ধূপ চাকি জ্বলোৱা জেগা। ইয়াত ধূপ চাকি জ্বলাই পেলাই দৰ্শনাৰ্থীসকলে মূল মন্দিৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰে। এয়া ৰুহি আজি শুই গ'ল। এইফালেদি মূল মন্দিৰৰ ভিতৰ ভাগলৈ প্ৰৱেশ কৰিব পাৰি। এয়া হৈছে মা পদুমণিৰ মূৰ্তিভাগ। ইয়াতে শৰাই ভাগি আগবঢ়াই পেলাই মা পদুমণিৰ আশীৰ্বাদ ল'লোঁ। ইয়াত আগবঢ়োৱা শৰাই ভাগিৰ আধা অংশ ঘৰৰ কাৰণে দি পঠিয়ায়। থানখনৰ কাষতে শিৱ মন্দিৰ এভাগিও আছে। এই থানখনত এইটো এটা বৰ ডাঙৰ পুখুৰী আছে। আগতে ইয়াত বহুত ৰাজহাঁহ, পাৰ এইবোৰ দেখিবলৈ পাইছিলোঁ। এইবাৰ অৱশ্যে ইমান নেদেখিলোঁ বাৰু। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ।